আমাৰ চেনেল কি খবৰ আপোনালোকে আশা কৰোঁ সকলো ভালে আছে মই বহুত ভালে আছোঁ তো আজি সকলোৱে জানে ৰাখছে বন্ধন বুলি মই আহিছোঁ মামাহঁতৰ ঘৰত কাৰণ ইয়াতে মোৰ ভাইটি দুটা আছে তো মই সিহঁতক ৰাখি বান্ধিব আহিছোঁ আৰু বৰ্তমান বাবু নাই মানে ভাইটি স্কুলত গৈছে তো আহিব 3টা মানত ৰখিব লাগিব আৰু 2-3 ঘণ্টা ৰখিব লাগিব টিকলা আছে এটা বাবু আছে আৰু তাৰ পাছতে দুটাকে বান্ধিম আৰু আছে আৰু কাৰোবাক বান্ধিব তো আজি দেখাই যাম মই কাক ৰাখি বান্ধো বৰ্তমান মই ভিডিঅ' কৰিছোঁ মামাহঁতৰ ঘৰৰ পৰাই আৰু সকলোকে ৰক্ষা বন্ধনৰ শুভেচ্ছা জনালোঁ মই আৰু এইফালে আছে এইটো কুকুৰটো নাম হৈছে চিনু আৰু এতিয়া কি ধুনীয়া বতাহ মাৰি আছে একদম আৰু গাইছ এইবিলাক জংঘলবিলাক দেখিছেনে এইফালে এখন চিৰিয়াখানা হয় আৰু একদম এইফালৰ বিল্ডিঙৰ ওপৰেদি মই দেখালেহে দেখিব চাগে আৰু চিৰিয়াখানাত কিন্তু এইবিলাক আৰু চিৰিয়াখানাৰ কিবা হয় এইবিলাক গছ-গছনিবিলাক হয় আৰু কি বনাইছা এয়া মামী এইফালে একদম চিকেন বনাইছে আৰু এইফালে ভাত এইফালে কি আছে পটল আলু ভাজি আজি খোৱাহে কথা আৰু গাইছ এয়া ভাত খাব ৰেডি হৈ গ'লোঁ ইফালে চাওক এয়া চিকেন এইবিলাক চব মোৰ মামী বনাইছে আৰু এতিয়া খাই লওঁ ৰ'ব মামীহঁতৰ ঘৰত গৈ ভাইটিহঁতক ৰাখি পিন্ধাব গৈ কিনে মই ৰাক্ষসৰ নিচিনা চিকেন ভাতহে একদম খাই আছোঁ আৰু পেট ভৰাই গাইছ স্কুলৰ পৰা আহি কিনে ভাত পানী খালে আৰু গা চা ধুলে তো সেইকাৰণে মই এতিয়া ভাইটিক ৰাখি পিন্ধাব লৈছোঁ আৰু মানে সি বোলে ফুটটো নলগাই লাজ কৰে তো সেইকাৰণে মই ফুট দিবৰ কাৰণে ইমান জোৰো কৰা নাই এনে ৰাখিডাল পিন্ধাই থৈ দিছোঁ আৰু নিয়মটো অলপ কৰিছোঁ আৰু এয়াই হৈছে ভাই ভনীৰ মৰম আৰু এয়াই আৰু ভাই ভনীৰ মৰম মোৰতো নিজৰ ভাইটি নাই তো সেইকাৰণে মামাৰ ল'ৰাটোকে আৰু মই ভাইটি বনালোঁ আৰু মাহীৰ ল'ৰাটোকো ভাইটি বনালোঁ তো এনেকৈ বাহঁতকো বান্ধিলোঁ আৰু ৰাখি চাখি গাইছ এয়া চাওক আৰু এটা ভাইটি আহি পাইছে তাকো এয়া ৰাখি পিন্ধাম আৰু মই তো অলপ গাইছ বিচনাখন চাই কিনে নাহাঁহিব দেই একদম মানে লেতেৰা হৈ আছে আৰু বিচনাখন ঠিক কৰাই নাই মই তাৰপাছত মানে মই দিনত ফুলৰ কথা পাহৰিয়ে গৈছোঁ মোৰ ঘৰৰ কাষতো মানে ফুল নাই তো এনেকৈয়ে আৰু অলপ এডজাষ্ট কৰি ল'লোঁ আৰু এয়া ৰাখি পিন্ধাই থাকোঁতে হঠাতে কাৰেণ্টটো গুচি গ'ল এয়া আন্ধাৰে মন্ধাৰে ৰাখি পিন্ধাইছোঁ আৰু ভাইটিক তো ৰাখি পিন্ধাই থাকোঁতে কাৰেণ্ট গ'ল আৰু ইমান দেৰি পাছত কাৰেণ্টটো আহিছে আৰু ইমান গৰম লাগিছে সেইকাৰণে চুলি তুলিতে বান্ধি লৈছোঁ আৰু লগত আছে ভাইটি আৰু ভাইটিক ৰাখি পিন্ধালোঁ কোৱা তুমি কিবা হেপী ৰাখছা আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে দেন প্লিজ লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব কাৰণ নতুন চেনেল হয় সকলোৱে ছাপোৰ্ট কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব তো মোৰ ফালৰ পৰা সকলোকে ৰক্ষা বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লাভ ইউ অল আজিলৈকে বাই এয়া আছে মোৰ লগত মাহী আৰু মাহী কিবা কৈ বন্ধন সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি মাহীহঁত আমাৰ ঘৰত আহিছে আৰু এইফালে বাবু আৰু মোবাইল চাই আছে সি মানে কেমেৰা ধুলাব ইমান তাত ভাল নাপায় মানে লাজ কৰে তো